নমস্কাৰ যোৱাকালি মই এটা ফেচবুকত ভিডিঅ' দিছিলোঁ এই ভিডিঅ' চলোৱাৰ ওপৰত তাৰপিছত মোক এনেকুৱা কিছুমান মানে কমেণ্ট আহি আছে মোক কৈছে তই গুৱাহাটীত থাকি কি ৰেপিড' চলোৱা নেকি কিবা কৰা নেকি এনেকুৱা আহি আছে কিন্তু মই ইয়াতে গুৱাহাটীত থাকি ৰেপিড' চলাওঁ বাৰু নচলাওঁ নহয় কিন্তু মই এটা কাম কৰোঁ বৰ্তমান মোৰ এতিয়া ছুটি হ'ল 6টা বজাত ছুটি হোৱাৰ পিছত মই এতিয়া বৰ্তমান ভিডিঅ' বনাই আছোঁ আমাৰ অসমীয়া মানুহৰ মেইন প্ৰব্লেমেই এইটো কোনোবাই এটা কিবা কৰি আছে এইটোৱে প্ৰব্লেম চা যোৱাকালি মই ভিডিঅ'টো দিছোঁ বহুত চলি এনেকুৱা আছে গুৱাহাটীত 2000 টকাত কাম কৰি আছে তাৰপিছত বাকী একো নাই মই ইয়াতে 8 ঘণ্টা ডিউটি কৰোঁ নাইটতে কৰোঁ প্ৰায় মই দিনত এনেই থাকোঁ 5টা বজা 6টা বজাত মই ইয়াৰ পৰা ওলাই যাওঁ তাৰপিছত মই এনেই থাকোঁ মই কি কৰোঁ মতাটো 6টা বজাত বা 5টা বজাত ওলাই গ'লে ইয়াৰ পৰা মই যাই উঠি অলপ শু 9টা মান বজালৈকে শু 9টা পৰা কি কৰিম মই আৰু তাত কেতিয়াবা ভাত খাওঁ কেতিয়াবা নাখোৱাকৈ মই ৰেপিড' মাৰোঁ যায় ৰেপিড' মাৰিলে মোৰ দিনত 800 পৰা 1000 1500 এনেকুৱা থাকে কেতিয়াবা 500 টকাও থাকে মানে 5 ঘণ্টা 6 ঘণ্টা তাতে মই ৰেপিড' মাৰি আহোঁ চ' এনেকুৱাকে কমেণ্ট দি আছে যে তই ৰেপিড' চলা নেকি কিবা নেকি বহুত আহি আছে মই কিছুমান কমেণ্ট ডিলিট কৰি দিছোঁ ভাল নালাগে কমেণ্ট মানে এনেকুৱা দি আছে না বেয়া লাগে ৰেপিড' চলোৱা অৱশ্যলি আছে দিনত যদি 1000 টকাও থাকিব যদি ভালকৈ চলোৱা 1000 টকা থাকে 1000 টকা থাকিলে যদি মাহটো চলোৱা নহয় কমচে কমটো কাটি উঠিটো 25-30 টকা আৰামত থাকে কোম্পানী 10,000 টকাত থাকি কি লাভ আছে একো নাই সেই হিচাপত মই ভিডিঅ'টো বনাইছিলোঁ মই ইয়াতে ৰেপিড' বহুত দিন চলোৱা নাই মই চলাইছোঁ কেইদিনমান চলাইছোঁ এনেই পাৰ্ট টাইম চিষ্টেমত চলাওঁ কেতিয়াবা কিন্তু মই ভালৰ কাৰণে ভিডিঅ' বনাইছোঁ যে আমাৰ ইয়াতে কিমান চাবি অসমীয়া ল'ৰা এটাও নাপায় ৰেপিড'ত চব এনেকুৱাই আছে নকওঁ বাৰু চব এনেকুৱাই আছে মানে বেলেগেই আছে চ' সেইকাৰণে এইবিলাক কমেণ্ট দিয়াৰ আগত চিন্তা কৰিব লাগে মানুহে মই ইয়াতে কাম কৰি উঠি তাৰপিছত ৰেপিড' মাৰোঁ সেইটো পিছৰ কথা এনেকুৱা নহয় যে বোলে অলপ চব পজিটিভ ল'ব লাগে মানুহে সেইটোৱে আছিল যোৱাকালিও মই 9টামান বজাত যাই কিনে মাৰিছোঁ যোৱাকালিও আৰ্নিং চাবলৈও আছে মোৰ কিমান হৈছে কিমান হোৱা নাই যোৱাকালি মই 1100 কিমান টকা মাৰিছোঁ কি হ'ল মই ডিউটিটো মোটামুটি ধৰি লওক মাহত 15,000 আহি আছে সিফালৰ পৰা মোটামুটি ধৰি লওক 15,000 টকা আহি আছে মাহটোত কিমান 30 মোটামুটি 30-35,000 টকা মোৰ মাহত আহিলে এইটোৱে আৰু কষ্ট কৰি আছোঁ এনেকুৱা নহয় যে ফ্ৰীটো পোৱা নাই কাৰোবাৰতো মই ভিক্ষা খোজা নাই চোৰ পোৱা নাই কাম কৰিছোঁ অভিয়াছলি বাইক আছে কিবা আছে আমাৰ অসমীয়া ল'ৰা নায়েই মই ৰেপিড' মাৰি চাই আছোঁ অসমীয়া ল'ৰা নায়েই তাতে চব মানে বাহিৰা ল'ৰা বহুত কম অসমীয়া ল'ৰা 2-এটাহে লগ পাবি তাৰপিছতো আকৌ আমাৰ অসমীয়াকেইটাই আহি কিনে মোৰ ফেচবুকত কমেণ্ট মাৰি আছে তই গুৱাহাটী থাকি ৰেপিড' চলোৱা নেকি কিবা কৰা নেকি এইবিলাক মাৰি আছে মানে সেইটো নহয় মেইন কথা হ'ল মই দেখাইছোঁ কিয় কৰ কাম ধৰি লওক পাৰ্ট টাইম মোৰ নিচিনা পাৰ্ট টাইমকৈ কৰ লাভ আছে একো বেয়া কথা নহয় মই যদি ৰেপিড' মাৰিছোঁ উঠাটো কোন আমাৰ অসমীয়াটো উঠে না কিডাল বেয়া আছে কচোন একোতো বেয়া নাই হয় না মাৰাটো যদি লাজ থাকে উঠাটো লাজ থাকিব লাগে এই ৰেপিড'ত কিয় উঠিম বুলি কিন্তু নাই সেইটো নহয় কিন্তু এটা কাম কৰিছোঁ লাজৰ কথা কি আছে ভাই চুৰ কৰা নাই ডকাইত কৰা নাই কাম কৰিছোঁ দস্তুমত সেইখিনিয়ে আজি যোৱাকালি মাহটো আৰ্নিং চাব গ'লে মই দেখাই আছোঁ ৰ'ব এইটো ৰেপিড' এপছ এইটো অন কৰিলোঁ তাৰপিছত এতিয়া আৰ্নিংটো যোৱাকালি মাহটো এইটো চৰি অলৰাইট এইটো 23 তাৰিখ আছিলে যোৱাকালি ইয়াতে 592 দেখাই আছে কিন্তু মোৰ ইয়াতে 600 হৈছে তাৰোপৰি
মই অফলাইনত মাৰিছিলোঁ দুটা, সেইটো ইয়াতো নেদেখায়। এনেকৈ চাওক 10টা মাৰিছোঁ ইয়াতে আৰু 2টা অফলাইন মাৰিছোঁ। আৰু কিছুমানতো জানেই অলপ বেছি দিয়ে, তেনেকুৱা হৈছিলে।